যিসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিলে তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' অতি গুৰুত্বপূৰ্ণ। আজি এই ভিডিঅ'টো জনাবলৈ গৈ আছোঁ যে ফাৰ্মাৰ আইডি কাৰ্ডটো নিজৰ মোবাইললৈ কেনেকৈ ডাউনলোড কৰিব পাৰিব। ফাৰ্মাৰ আইডি কাৰ্ডটো ডাউনলোড কৰিবলৈ এপ্লিকেশ্যন ৰিচিপ্ট থকা বা নথকা কোনো প্ৰয়োজন নাই। যে আধাৰ কাৰ্ডৰ সহায়ত কেনেকৈ ফাৰ্মাৰ আইডি ডাউনলোড কৰিব পাৰি, যে ফাৰ্মাৰ আইডি খেতিয়কৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ। এই আইডিটো যদি নাথাকে তেনেহ'লে খেতিয়কসকলে একো কাম নহ'ব। লাগে PM কিষাণ শ্ৰম নিধিৰ পইচা পাবলৈ আৰু ফচল বীমাটো আইডি কাৰ্ডটো ৰেজিষ্ট্ৰেশ্যন আইডিটো দিয়াটো জৰুৰী হৈ গৈছে। যদি আপুনি এজন খেতিয়ক তেতিয়াহ'লে ফাৰ্মাৰ আইডি থকাটো জৰুৰী। আহক ফাৰ্মাৰ আইডি কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব এই ভিডিঅ'টোৰ জৰিয়তে জনাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গুগলত গৈ আপুনি চাৰ্চ কৰিব আছাম ৰেজিষ্টাৰ্ড বুলি, আছাম ফাৰ্মাৰ ৰেজিষ্টাৰ বুলি যিটো প্ৰথম ৱেবছাইট ওলাব সেই ৱেবছাইটটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ লোড ল'ব। লোড লোৱাৰ পিছত এনেধৰণৰ এটা ইণ্টাৰফেচ ওলাব। এইটো আপোনাৰ অফিচিয়েল ৱেবছাইট আছাম ফাৰ্মাৰ ৰেজিষ্টাৰ। ইয়াত আপুনি দেখিবলৈ পাব লগ ইন ইউৰ CAC ডেছবৰ্ড ওপৰৰ যিটো দেখাই আছে। ইয়াত আছে এটা চাইডে ফাৰ্মাৰ আৰু আছে অফিচিয়েল। ইয়াত আপুনি ক্লিক নকৰিব। ইয়াত ক্লিক কৰিলে আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আইডিটো নাপাব। ইয়াত যাব লাগিব লগ ইন উইথ CAC, তাত ক্লিক কৰিব। ক্লিক কৰি ইয়াত অ'কে কৰিব। অ'কে কৰাৰ পিছত আপোনাৰ ইয়াত CAC আইডিটো আপুনি এণ্টাৰ কৰিব। এণ্টাৰ কৰি পাছৱৰ্ড দি ইয়াত কেপচাৰ দি পেলাই লগ ইন কৰি ল'ব। ইয়াত বহুতে কমেণ্ট কৰিব যে CAC আইডিটো ক'ত পাম বা CAC আইডি নহ'লে আমি কেনেদৰে আইডি কাৰ্ডটো ডাউনলোড কৰিব পাৰিম। আপোনালোকৰ ওচৰৰ যিটো CAC চেণ্টাৰ তাত যাব। তাত গৈ পেলাই আপুনি এই আইডি কাৰ্ডটো ডাউনলোড কৰি ল'ব। ইয়াত যোনে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে, যদি যিসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকৰ এই আইডি কাৰ্ডটো ইয়াত ডাউনলোড নহ'ব। আৰু যিসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকৰ ইয়াত তেওঁলোকৰ আধাৰ কাৰ্ডৰ যিটো নম্বৰ সেই নম্বৰ ইয়াত এণ্টাৰ কৰিব লাগিব। যিজনে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, যিজনে কৰা নাই তেওঁলোকৰ আধাৰ কাৰ্ডৰ নম্বৰ দিলে এইটো আপোনাৰ নিউ এপ্লাই হ'ব, নিউ এপ্লাই দেখাব। এতিয়া আধাৰ কাৰ্ডৰ নম্বৰটো মই এণ্টাৰ কৰি দিলোঁ। এণ্টাৰ কৰাৰ পিছত ছাইডত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেধৰণে এটা ইণ্টাৰফেচ হ'ব। ইয়াত সম্পূৰ্ণ আপোনাৰ ফাৰ্মাৰ আইডি ডিটেইলছ ওলাই যাব। আপোনাৰ ফাৰ্মাৰ আইডি যদি এপ্ৰুভ হৈছে এনেকৈ এপ্ৰুভ দেখাব। যদি ৰিজেক্ট দেখাইছে তেতিয়াহ'লে তলত ৰিজেক্ট বুলি আহিব। ইয়াত অ'কে কৰি দিব। অ'কে কৰি দিলে আপোনাৰ সম্পূৰ্ণ ডিটেইলছখিনি ওলাই আহিব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ আপোনাৰ নাম চাম মাটিৰ গোটেইখিনি কণ্টেক্ট ডিটেইলছ সম্পূৰ্ণ আহিব। ইয়াৰ ওপৰত দেখিব আপোনাৰ ফাৰ্মাৰ আইডি, যিটো আপোনাৰ ফাৰ্মাৰ আইডিটো এপ্ৰুভ হৈছে সেইটো ইয়াত দেখাই দিব। যদি ৰিজেক্ট হয় আকৌ আপুনি ৰিকাৰেকশ্যন কৰি পেলাই এপ্লাই কৰিব লাগিব। যদি কিছুমান ভুল থাকিব পাৰে ভুলবিলাক চাই ল'ব, চাই চিতি আকৌ এপ্লাই কৰি দিব। ছাইডত যিটো ডাউনলোড PDF ফৰ্ম সেইটো PDF ফৰ্মত আপুনি ডাউনলোড কৰিব। আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেই ফৰ্মখন ইয়াত ওলাব। ফৰ্মখন ওলোৱাৰ পিছত আপুনি ইয়াত আপোনাৰ ফটো সহ আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছিল প্ৰথম যেতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, ৰেজিষ্ট্ৰেশ্যন কৰোঁতে এখন স্লিপ দিয়ে। এই স্লিপখন আপুনি ইয়াত ছেভ কৰি ল'ব। ছেভ কৰি প্ৰিণ্ট উলিয়াই ৰাখি থ'ব। ইয়াতে সম্পূৰ্ণ আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ গোটেইখিনি ডিটেইলছ থাকিব, কিন্তু ইয়াত ফাৰ্মাৰ আইডিটো নাথাকে। যে ফাৰ্মাৰ আইডি কাৰ্ড বুলি কোনো ধৰণৰ কাৰ্ড ডাউনলোড নহয়। ইয়াত ফাৰ্মাৰ আইডি যিটো আপুনি আধাৰ কাৰ্ড দি পেলাই উলিয়ালে সেইটো আপোনাৰ আইডিটোৱে চবতে হ'ব। ইয়াত বৰ্তমানলৈকে গভৰ্ণমেণ্ট কোনো আইডি কাৰ্ড বুলি ডাউনলোড অপশ্যন অহা নাই। পিছলৈ যদি আহে সেইটো আপোনালোকে পাই যাব আপডেট। কৃষিৰ ক্ষেত্ৰত যদি ক'ৰবাত যদি আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আইডিটো লাগে আপুনি আধাৰ কাৰ্ডটো মাৰি এনেধৰণে আইডি কাৰ্ডটো উলিয়াই ল'ব, আইডি নম্বৰটো উলিয়াই ল'ব। সেই নম্বৰটো দিলেই আপোনালোকক সকলোতে একচেপ্ট কৰিব। এইখিনি আছিলে মোৰ ভিডিঅ'টো। শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।